জীৱনত যদি আপুনি চিন্তিত হৈ পৰিছে, এই চিন্তিত হৈ পৰাৰ সময়ত সদায় মনতেৰে থাকিবলৈ যত্ন কৰক, ধৈৰ্যই থাকিবলৈ যত্ন কৰক। এই ধৈৰ্যৰ চাবিকাঠিটোৱে আপোনাক সুখৰ দুৱাৰ মুকলি কৰি দিব পাৰে। জীৱনত সদায় দুটা কথা মনত ৰাখিব, যদি আপোনাৰ খং উঠিছে তেতিয়াহ'লে আপুনি মনে মনে থাকিবলৈ যত্ন কৰক, কাকো সেই সময়ত উত্তৰ দিবলৈ যত্ন নকৰিব। দ্বিতীয়টো হৈছে, আপোনাৰ যদি বেছি দুখ হৈছে, আপুনি যদি বেছি দুখত আছে, এনে দুখৰ সময়ত কেতিয়াও জীৱনৰ কোনো সিদ্ধান্তই নল'ব। এই জীৱনটো বৰ সৰু। এই জোনাকী ৰাতি উপকূল মন যাকে যাকে তৰা আজি ভৰিছে অৰণ্য এই জোনাকী